हेलो फ्रेंड्स আমি যে কেতিয়াবা আচাৰ বনাবৰ কাৰণে কিবা কিবি কাটি ৰ'দত মেলি দিওঁ বা জলকীয়া গিটা শুকাও বুলি ভাবিয়ে ধুই পেলাই ৰ'দত মেলি দিওঁ বা আচাৰৰ কাৰণেও কেতিয়াবা জলকীয়া আমি একেলগে কাটি মেলি দিওঁ বা বজাৰৰ পৰা আনা শুকান মছলাবিলাক যেনেকৈ গোটা জিৰা সৰিয়হ পাঁচফোৰণ এইবিলাক যে আমি কেতিয়াবা ধুই পেলাই ৰ'দত মেলি দিওঁ আৰু হঠাতে বৰষুণ আহিবলৈ ধৰে তেতিয়া আপোনালোকে বাৰু কি কৰে আজি মই কি কৰো হেতু আপোনালোকক দেখুৱাব খুজিছো যেহেতু বজাৰৰ পৰা বস্তুবিলাক আমি কিনি আনো গতিকে এনেইটো আমি আৰু সেই বস্তুবোৰ নষ্ট হ'বলৈ দিব নোৱাৰো হেহে মই এটা কাম কৰো আৰু সেই কামটো কৰি মই ফলো পাইছো এই চাওক এনেদৰে এখন কাহিত মই যিখিনি বস্তু শুকুৱাবৰ কাৰণে মেলি দিছিলো সেইখিনি মই এনেকৈ গেছৰ যেটো বাৰ্নাৰ তাৰ তলত থৈ দিও যেটো ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমাৰ গেছটো জ্বলিয়ে থাকে আমি সকলো চাহৰ পৰা ভাতৰ পৰা ৰুটিৰ পৰা সকলোখিনি আমি গেছতে বনাও আৰু গেছটো আমাৰ সময়ে সময়ে জ্বলায়ে থওঁ গোটেই দিনটো ৰাতিলৈকে গতিকে আমি যেতখিনি সময়তে গেছটো জ্বলাই থওঁ সেইখিনি সময়তে আমাৰ শুকুৱাবলগীয়া মছলা বা আচাৰৰ বস্তুখিনি দুখন সৰু কাহি লৈ পেলাই এনেকৈ গেছৰ বাৰ্নাৰটোৰ তলত থৈ দিব পাৰো এনেকৈ থৈ দিলে কি হ'ব যোনটো গেছ জ্বলি আছে তাৰ তাপত তাৰ যিখিনি পানী আছিল পানীখিনি নাইকিয়া হৈ যাব অৰ্থাৎ বস্তুখিনি বেয়া নহব শুকাব ধৰিব এনেকৈ আপুনি দুদিন ৰাখিব পাৰে যদি ৰ'দ দিয়া নাই দুদিনলৈকে আপুনি দুদিনলৈকে এনেকৈ গেছৰ বাৰ্নাৰৰ তলত ৰাখক আৰু 3 নম্বৰ দিনা যদি ৰ'দ দিছে তেতিয়াহলে ৰ'দত মেলি দিয়ক আৰু নাইবা যদি ৰ'দ দিয়া নাই কিন্তু 2 নম্বৰ দিনাখন আপুনি দেখিছে যে মছলাখিনি বা আচাৰৰ হেৰিখিনি দেখাত শুকাই গৈছে তেতিয়াহলে আপুনি সেইখিনি আনি পেলাই আপুনি যেতিয়া ফেনৰ তলত বহি থাকে তেতিয়া ফেনৰ তলত সেইখিনি থৈ দিব পাৰে কাৰণ আমি এখন ফেন আচাৰ বা মছলা শুকুৱাবৰ কাৰণেটো আৰু এনি টাইম চলাই থৈ দিব নোৱাৰো কাৰণ আজিকালি যেহেতু আমাৰ বাজেটখনত আমি ঘৰুৱা বাজেটখনত আমি বহুতে মন দিবলগীয়া হয় কাৰণ ইমানে বস্তুৰ জুই চাই দাম হৈছে ইলেক্ট্ৰিচিটিৰো ইমান বিল আহিবলৈ ধৰে গতিকে আমি কিছুমান টেকনিক খটুৱাব পাৰো যেনে 2-in-1 ইউজ কৰিব পাৰো এটা গেছৰ বাৰ্নাৰটো আমি সদায় জ্বলাবই লাগিব আৰু ৰান্ধিবই লাগিব খাবই লাগিব সেই কাৰণে মই এনেকৈ মছলা বা আচাৰ শুকুৱাব লাগিলে এনেকৈ কি কৰো কেতিয়াবা কিছুমান জায়গাত বান্দৰৰো উৎপাত হয় গতিকে মানুহ নাথাকিলে বান্দৰে মেলি থৈ অহা বস্তুবোৰ অনিষ্ট কৰে গতিকে তেনেকুৱা জায়গাবিলাকতো এইটো টেকনিক একচুয়ালি ফলপ্ৰসূ হ'ব কাৰণ চাওক এনেকৈ এখন কাহিত বস্তুখিনি থলে আৰু জ্বলাই থোৱা গেছ বাৰ্নাৰৰ তলত সোমাই থৈ দিলে মইতো এনেদৰে আচাৰো বনাইছো এবাৰ মই নেমু আৰু জলকীয়া কাটি দিলো তাৰপিছতে বতৰ বেয়া হ'বলৈ ধৰিলে বৰষুণ আহিলে মই ভাবিলো এতিয়া মোৰ এইখিনিটো আৰু ভেকুৰ লাগি যাব তাৰপিছত দুখন সৰু কাহিত মই আচাৰৰ বস্তুখিনি থৈ গেছৰ তলত দুদিন থলো থোৱাৰ পাছত ধুনিয়াকৈ এইখিনি অলপ যেতিয়া পানীটো মৰি গল মই আচাৰ বনাই পেলালো আৰু আজি বিশ্বাস কৰিব 3 মাহ হৈ গল এটা এই আচাৰ সম্পূৰ্ণ ধুনিয়া হৈ আছে আৰু যেতিয়া ৰ'দ দিয়ে মই তেতিয়া বটলটো ৰ'দত উলিয়াই দিও তেনেকৈ মই ভাল কৰি ৰাখিছো এনেকৈ শুকান জলকীয়া চাওক এনেকৈ মই জলকীয়া থৈ পেলাই মই শুকান জলকীয়াও বনাইছো শুকান জলকীয়া বনাবৰ কাৰণে এইটো টেকনিক ইউজ কৰিব পাৰে খালি জলকীয়াখিনি এবাৰ পানীত এক উতল মাৰি সিজাই ল'ব লাগিব তাৰপিছত এনেকৈ গেছৰ বাৰ্নাৰৰ তলত থৈ দিয়ক লাগিব 2-3 দিন বা কেইদিন লাগে আপুনি নিজে গম পাব নহয় সেই হিচাপত আপুনি তেনেকৈ বস্তুবোৰ নষ্ট নোহোৱাকৈ ৰাখিব পাৰে এটা বজাৰৰ বস্তুবোৰ বজাৰৰ যিবিলাক শুকান মছলা সেইবিলাকটো আমি ধুই পেলাই ব্যৱহাৰ কৰিবই লাগিব নোধোৱাকৈতো আমি আৰু সেইবোৰ ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ ধূলি মাকতি আৰু এতিয়াটো কৰোনা বুলি ক'লে আৰু চাৰিওফালৰ পৰাই আমি সতৰ্কতা অৱলম্বন কৰিছো গতিকে আপোনালোকে এই টেকনিকটো ইউজ কৰিব পাৰে গেছৰ বাৰ্নাৰৰ তলত আপোনালোকৰ শুকাবলগীয়া বস্তুখিনি আপোনালোকে ৰাখিব পাৰে এদিন দুদিন বা 3 দিনো কেতিয়াবা ৰাখিব লগা হ'ব কিন্তু বস্তুখিনি নষ্ট নহয় গতিকে মোৰ এই ভিডিওটো চাই মোৰ এই টেকনিক মোৰ যোনটো কিচেন ট্ৰিক্স মই আপোনালোক দিছো কিচেন টিপছটো যদি আপোনালোক চাই ভাল লাগিছে তেতিয়া হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকেও এই টেকনিকটো ইউজ কৰি চাবচোন